মাখিৰ আসল নামটো কি জানো? কি? অনুৰাগ। আনিলো পলিৰ কোনোবা সিক্ৰেট লাভাৰ ওলাইছে উপহাৰ দিছে চা। আজি এই কলা কাপোৰখন মাৰা কিমান দিন হ'ল কচোন? 21 দিন। আইজাটো নাই বাৰু কিন্তু মোৰ মানুহজনীয়ে ঘৰত নাই। ইথেন বাবাও নাই। মাখি? কাম নহয়, এইখন আমাৰে ৰেষ্টুৰেণ্ট। ই এনেই মেংলা মেংলিকে থাকে। ইচোন সকলোতে ভাল। সি এনেও ল'ৰাটো ভাল। আচলতে তোমাৰ বিষয়ে মই একোৱে ভালকে নাজানো। কোৱাচোন তোমাৰ কথা কোৱা, নিজৰ বিষয়ে কোৱা, ঘৰৰ বিষয়ে কোৱা। মাৰ কাপোৰযোৰৰ ৰঙৰ লগতে আমাৰ জীৱনৰ ৰংবোৰো চাগে গুচিয়ে গৈছিল। এটলিষ্ট সুধ তাক ক'ত আছিল ইমান দিন। চব সুধিম কিন্তু মোৰ ষ্টাইলত। ক'ত আছিলা ইমান দিনে? কি কৰি আছিলা? কি যে ধুমুহাৰ দৰে দিনবোৰ পাৰ হৈছে। তুমি দেখোন মানুহটো একেবাৰে নাপাত্তাই হৈ গ'লা। ক'ত আছিলা ইমান দিন? মই নথকা সময়খিনি তুমি নীলুৰ লগত যিখিনি কৰিছা সেয়া মই ভালদৰে জানো। So you better stay away from both of us. যিজনী নীলুৰ কাৰণে তুমি মোক ইমান বেয়াকে কৈছা, এবাৰ তাইৰ আচল কেৰেক্টাৰটোৰ বিষয়েও জানি লোৱা। তুমি নাথাকোতে তোমাৰ নীলুৱে কি কৰি আছিলে এবাৰ চাই লোৱা। আৰু এইখিনি ফটো এডিটেড নহয় বুলি গম পাইছাই চাগে। তুমি ইয়াত? মোৰ ফোন কিয় উঠোৱা নাই? কিবা কথা আছিলে? নাই, মানে মই তোমালৈ কিবা এটা আনিছিলো। তুমি ভাল পোৱা বস্তু। কি? আগতে চকু মুদা। কিনো আনিছা? দিয়া সোনকালে, মই যাওঁ। হ'ব, তুমি জিম কৰি আহাগে। মই ইয়াতে ৰখি থাকিম, পিছত দি দিম। কৰা মাংসৰে কিনো স্যালাড খাই গম পোৱা নাই? কেনেকুৱা? ভাল। মই কৈছিলো না তুমি ভাল পাবা বুলি। তুমি কেনেকৈ জানিলা মই ফ্ৰুট স্যালাড ভাল পাওঁ বুলি? তোমাৰ কাৰণে স্পেচিয়েলি দোকান খুলুৱাই বনুৱাই লৈ আহিছো। ক'ৰ পৰা আনিলা? মাখিহঁতৰ তাৰ পৰা। বিগ বাইজ যে। আৰু যে কি জানা? মোৰ হ'ল পেট ফুল।
চাহৰ দোকানটো সঁচাকে তোৰ আছিল নেকি হা চাহটো কিন্তু বৰ মজা লাগিল বে বহু দোকানৰ চাহ খালো কিন্তু তোমাৰ দোকানৰ চাহ কাপৰ দৰে চাহ নাই খোৱা দে বাইদেউ মোৰ দোকান কিপ ইট আপ বা পলি বঢ়িয়া হৈছে কি বঢ়িয়া হৈছে পলিত চাই তোৰ এই মাইৰে তোক কেতিয়া চাহ খোৱালে আৰে পিংকু দাদাৰ দোকানত যে খাইছিলো তাহনে কৈছে খে ৰেষ্টুৰেণ্টৰ কথা তোৰ বুলি ভুলি চাই ভালা এক কাপ পলি চাই ভাল হৈছে কি হৈছে তোমাৰ কিয় এনেকৈ আছা 2 প্লেট মমো দিওঁতে সিহঁতৰ ইমান টাইম লাগে নেকি আহিব ৰ'বা কিমানটো দেৰি হৈছে দেৰি হৈছে কাৰণে কৈছো এণ্ড বাই দ্য ৱে তুমি ইমান জাষ্টিফিকেশ্যন কিয় দি আছা যেন তোমাৰে ৰেষ্টুৰেণ্ট মোৰ ৰেষ্টুৰেণ্ট নহয় বাৰু কিন্তু মাখিওতো আমাৰে ফ্ৰেণ্ড ন আৰু ইয়াত মানে ষ্টাফৰ নামত সি তাৰ মাক আৰু ল'ৰাজনহে থাকে সেইকাৰণে চাগে টাইম লাগিছে তুমি বৰ জানা মাখিৰ বিষয়ে সেইটা সি নিজে কৈছিলে আৰু আমাৰ লগতে থাকে যেতিয়া জানো আৰু তোমাৰ লগত থাকে বুলি কোৱা আমাৰ লগত নহয় মানে নীলু প্লিজ এতিয়া এইবোৰ নাটক বন্ধ কৰা কি কৈ আছা তুমি মই নাই বুজা যি দেখিছো তাকে কৈছো এইবোৰ ফটো কোনে উঠালে তুমি কেনেকৈ পালা তোমাক চাগে কি ক'ত পালো কেনেকৈ পালো বাদ দিয়া মই নথকা সময়খিনি তুমি বেলেগৰ লগত অনুৰাগ জিতি কথা নকবা তোমাক এইবোৰ ফটো কোনে দিছে কিয় দিছে মই নাজানো কিন্তু মাখি আৰু মই বন্ধুৰ বাদে আন একো নহয় ঠিক আছে মানিলো বাৰু যে তুমি তাক তেনেকে নাভাবা কিন্তু হিউ তোমাক তেনেকে নাভাবে বুলি এছুৰেঞ্চ দিব পাৰিবা মাখি মাখি মই গৈ আছো ছাৰ মাখি কিবা হৈছে নীলু তোমাৰ মোৰ প্ৰতি কিবা ফিলিংছ আছে নেকি ফ্ৰেণ্ডশ্বিপ বাদ দি নোকোৱা কিয় অনুৰাগে আমাৰ ফ্ৰেণ্ডশ্বিপটো ভুল বুজিছে প্লিজ কোৱা
কোৱা না মাখি এনাফ প্লিজ নীলু এতিয়া আৰু চিনক্ৰেট কৰি নাথাকিবা মোৰ আৰু জানিবলৈ একো বাকী নাই ইউ জাষ্ট নিডেড সামওৱান ইন মাই এবচেন্স আৰু এজন অনুৰাগৰ ৰিপ্লেচমেণ্টত যদি আন এজন অনুৰাগ হ'ব পাৰে তাতকৈ ভাল আৰু কি হ'ব মাখি তোমাৰ নাম অনুৰাগ নীলু প্লিজ এতিয়া মোক দেখুৱাই মাখি পাখি নাটকখন বন্ধ কৰা মই সঁচাকৈ নাজানিছিলোঁ ইয়াৰ নাম অনুৰাগ বুলি অ' কাম অন নীলু তাৰ ৰেষ্টুৰেণ্টত কেইটা মানুহে কাম কৰে তুমি জানা তাৰ ঘৰত কোন কোন আছে তুমি জানা কিন্তু তাৰ নাম নাজানা আৰু কিমান মিছা মাতিবা তুমি অনুৰাগ I'm so sorry, Nilu. Nilu. তই সায়েন্সৰ বোলে ইয়াত কি কৰি আছ মোৰ লগৰ কেইজনমান আছে ইয়াত তোৰ সায়েন্সৰ লগৰ নাই নেকি দিনডাল আৰ্টছৰ লগৰ লগত ঘূৰি ফুৰ যে ক'লে যে ছায়েন্সৰ মানুহক আৰ্টছৰ মানুহ লগ কৰিবলৈতো মানা নকৰে মানা নকৰিলে বুলি তই য'তে ত'তে সোমাই ফুৰিবি নেকি য'তে ত'তেতো নহয় এইখন আমাৰেই কলেজ কিয় তোমাৰ কিবা অসুবিধা হৈছে নেকি নাই য'ত যাও যি কৰ কৰ It's your liberty. But remember, where your liberty ends, my life starts. ভয় খুৱাইছা নে খাইছা চা ভাই তয়ো জানো ময়ো জানো তাই মোক ভাল পায় চ' তাইক আৰু ডিষ্টাৰ্ব দি নাথাকিবি যোৱা 6 মাহে এবাৰো তাইৰ খবৰ ল'বলৈ সময় নহ'ল হঠাৎ তাইক লৈ ইমান চিন্তা কিয় কাৰণটো নিজে ভাবি চাবা এয়া প্ৰেম নে প্ৰতিযোগিতা
নীলু আম চৰি মোক যাবলৈ দিয়া ৰ'বা মোৰ এটা কথা আছে এতিয়া একো কথা বতৰা শুনাৰ বা পতাৰ মোৰ ধৈৰ্য নাই নীলু প্লিজ এবাৰ মোৰ কথাখিনি কৈ ল'বলৈ দিয়া নীলু সোনকালে শেষ কৰা নীলু তোমাৰ প্ৰতি থকা মোৰ আৱেগবোৰৰ ওপৰত মোৰ নিজৰে নিয়ন্ত্ৰণ নাই সেইবোৰৰ বাবে মই তোমাক চৰি ক'ব নোৱাৰোঁ কাৰণ যিটো বস্তুৰ ওপৰত মোৰ কণ্ট্ৰলেই নাই সেইটো বস্তুৰ বাবে মই জগৰীয়া কেনেকৈ কোৱা অঁ মোৰ ভুল হৈছে মই মোৰ নামটো তোমাক আগতেই কৈ দিব লাগিছিল তেতিয়া হয়তো তুমি সেইদিনা অনুৰাগৰ ওচৰত এনেকৈ তলমূৰ কৰি থাকিব লগা নহ'লহেঁতেন হ'ল আৰু কিবা নীলু তই ইমান মূৰ্খ কিয় তাৰ নামটো নজনাকে তাৰ হৈ ইমান ওকালতি কৰি আছিলি যে আৰে মই কেতিয়া ওকালতি কৰিছোঁ হা তাক সকলোৱে কলেজত মাখি বুলিয়ে মাতে ময়ো মাতো তয়ো মাত সি মোৰ মাহীৰ ল'ৰা নহয়তো তাৰ হিষ্ট্ৰী জানিবলৈ ভাল ল'ৰা বুলিহে কথাখিনি কৈছিলোঁ যেতিয়া নামটো গম পাইছিলি তেতিয়াওতো কোৱা নাছিলি কি হ'ল ভাই তাইক কথাখিনি ক'লি নে ক'লোঁ কি ক'লে তাই একো নক'লে গুচি গ'ল কি হ'ল পলি কোন উপযুক্ত হ'ব নাজানো মাখি অনুৰাগ তাই আকৌ তেনেকে কান্দি কাটি থকাটো চাব নোৱাৰো কি হ'ল ইমান কি বুৰবুৰে আছা মুখৰ ভিতৰত অলপ মুখখন খোলা অপেনিং ইউৰ মাউথ কাৰণ আই এম নট লিচেনিং ৰহে মুন্নাদা পলিত টেনশ্যন হৈ আছে তই দেখা নাই নেকি ইলা কি ফাটলামি কৰি আছা তাকেতো কৈছো কি টেনশ্যন হৈছে কক আমাক নীলুক লৈ চিন্তা কৰি আছে মাখি নে অনুৰাগ কোন উপযুক্ত হ'ব ডু নট চিন্তা এই ৰাখিৰ মৰ্যাদা মই ৰাখিমেই হাও কি এনেকে কি চাই আছা মোৰ ভনী জোৱাইটো জিতি চলি হবা নৰে নহয় সেই ভীমকাইহেন অনুৰাগটোত কৰিতো আমাৰ মাখিয়ে ভাল পঢ়া শুনাটো ভাল ঠাণ্ডা মুণ্ডা ল'ৰা অযথা ইংৰাজীও নকয় অনুৰাগে যেতিয়া বাইকৰ পৰা নুমে না তিতে কিবা এটা ছাল উঠে কিন্তু তাৰ সেইটো কিন্তু মানবাই লাগিব মিছা নকওঁ চলিটো কিন্তু চালিয়া কবাও লাগব ভণ্টি কম চালিয়া নাকি ভণ্টি কোন ভণ্টিয়ে নীলু ভণ্টি চৰি 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 হঠাতে পধলনি হ'লতো একদম সে বগ বদল দিয়া জজবাত বদল দিয়া হালাত বদল দিয়া মোৰ অলপ এডজাষ্ট হওঁতে টাইম লাগিব কি পদে আৰে তোৰ প্ৰেমিকাৰ পৰা যে ভণ্টি হ'ল দে কি ফটো আমি এইবিলাক
আৰু এই জকৰ দুটা ইয়াত কি কৰি আছে? ইখান হল অনুৰাগে চিংৰা খাওঁ প্লেট। তেল থকা কাৰণে সেই চব্জিখিনি নাখায়, কিন্তু তেলত সেই ডুবে ডুবে ভাজা মৰমৈৰাখিনি খায়। আৰু চাটনি ভাতৰ লগত পানী খাওঁ দেই। তেনেকুৱা চলি এটা বাৰু তোমাৰ বাবে ভাল হ'বনে? এই ফ্লেমটো চোৱা, ইয়াতো তোমাৰ আৰু তাৰ নামটো নিমিলে, এনেমি আহে। নীলু, এইবিলাক বাৰু বাদ দে, কিন্তু তাৰ ফেভাৰেট এক্টৰ আৰ্নল্ড স্কোৱাড যি কি নহওক মুঠতে এছাৰকে নহয়। আৰু সেইদিনাখন ফ্ৰেছাৰ্ছত চাইয়া চাইয়া এই চাইয়া চাইয়া গানটো বজাওঁতে সি ভৰিত ভৰি তুলি চকীত বহি আছিল বে। আৰু আখমে তেৰি গানটোৰতো সি লিৰিক্সো নাজানে। তই এই গানটোত তাৰ লগত কেনেকৈ শ্ল' ডান্স কৰিবি? সেইটো কেছ নাই দে, শিকাই ল'ম। তোৰ একো দেখুৱাবলগীয়া নাই? চা নীলু, এইবোৰ কৰি আমি তোক এইটোৱে বুজাব বিচাৰিছোঁ, সি তোক যিমান ভাল পায় বুলি তই ভাব, একচুৱেলি সি তোক ইমান ভাল পায় জানো? অঁ, সি মোক বহুত ভাল পায়। সি মোৰ কাৰণে পাৰফেক্ট। ইমান চিয়ৰ নে? অঁ, সি মোক সদায় ফোন কৰে। মই কৰোঁ। সি মোৰ কথা চব শুনে। ময়ো শুনো। সি মোক হহুৱাই। তোৰ যি বেকাৰ চেন্স অফ হিউমাৰ, যোনে তোনে তোক হহুৱাই দিব পাৰে। এনেকুৱা কিবা আছেনে যিটো অকল সিয়ে কৰিব পাৰে, বেলেগ কোনেও কৰিব নোৱাৰে? সি মোক সদায় ৰাতিপুৱা গুড মৰ্ণিং আৰু সদায় ৰাতি গুড নাইট মেছেজ দিয়ে। নীলাঞ্জনা, কি হ'ল? এনেকে অকলে অকলে বহি আছ যে? কাৰোবালে ৰৈছা নেকি? অনুৰাগলে? পিছে কোনজনলে? পাৰ্ট 1, পাৰ্ট 2 নে এইবাৰ পাৰ্ট 3ত কোনোবা বেলেগ? আৰু এটা কথা কচোন, সেই অনুৰাগ নামটোৰ লগত তোৰ কি আছেনো? মানে এটা অনুৰাগ এৰিলে বেলেগ এটা অনুৰাগেই পতাও যে? বেলেগ নামেৰে মজাটো নেপাও নেকি? নে অনুৰাগ নামটোৰ কিবা স্পেচিয়েলিটি আছে? নিজেনো কিমান মজা লওঁ, আমাকো অলপ দিবি, আমিও দুটামান অনুৰাগ ট্ৰাই কৰি চাওঁ।
কি এইবোৰ? নীলু তুমি এইবোৰ ক'ত পালা? কোনে দিছে তোমাক? কোনে দিছে ক'ত পাইছো বাদ দিয়া। কথাটো সঁচা নে মিছা সেইটো কোৱা। মনে মনে কিয় আছা? নোকোৱা কিয়? সঁচা। তাৰমানে তুমি দিল্লীত মানুহ মৰা কথাটো সঁচা? তুমি পলাইহে আহিছিলা নেকি? নীলু শুনা, সেইদিনা মোৰ গাড়ীখনেৰে এক্সিডেণ্ট হোৱাটো যিমানে সঁচা, মই নিৰ্দোষী হোৱাটো সিমানে সঁচা। কিন্তু তুমি কথাবোৰ এনেদৰে গম পোৱাটো মই কেতিয়াও বিচৰা নাছিলোঁ। নীলু, মই জানো হয়তো তুমি মোক এতিয়া বিশ্বাস কৰিব নোৱাৰিবা, কিন্তু মই সঁচাই নিৰ্দোষী। আৰু তাকেই প্ৰুভ কৰিবলৈ মই দিনে ৰাতি চেষ্টা কৰি আছোঁ। আৰু অতি সোনকালে উইল প্ৰুভ ইট। এই কেছটোৰ কাৰণে মই হঠাৎ যাবলগীয়া হৈছিল। আৰু তেতিয়া তোমাক বা আন কাৰোবাক জনাম বুলি মোৰ মাইণ্ডত একেবাৰে অহা নাছিলে। কিন্তু উভতি অহাৰ পিছত তেতিয়াতো ক'ব পাৰিলা হয়। কম বুলি বহুতবাৰ ভাবিছিলোঁ, কিন্তু ভাল সুযোগ পোৱা নাছিলোঁ। আৰু মই ভাবিলোঁ এবাৰ মই ইন'চেণ্ট প্ৰুভ হৈ লওঁ, তেতিয়াতো সকলোৱে গম পাবই। বাই দ্য ৱে, তোমাৰ হাতত এই কনফিডেন্সিয়েল ডকুমেণ্টছবোৰ কেনেকৈ আহিলে? নাজানো, কোনোবাই মোৰ ডেস্কত থৈ গৈছিলে। লক্ষ্য কৰক এই যুৱকজনলৈ। এইজনেই অনুৰাগ গোস্বামী। আমি আপোনালোকক দেখাব খুজিছো কিদৰে গাড়ী চলাই পুৰাৰ ৰাগীত মাতাল হৈ দিল্লীৰ পথত নিৰীহ এজন যুৱকক, এজন দুখীয়া যুৱকক খুন্দিয়াই দিল্লীৰ পৰা পলাই আহি কিদৰে অসমত লুকাই ফুৰিছে এই যুৱকজনে। চহকী বাপেকৰ নষ্ট ল'ৰা এই অনুৰাগ গোস্বামীৰ মুখত নাই কোনো অনুশোচনাৰ চিন। চাওক কিদৰে প্ৰেয়সীৰ লগত ব্যস্ত হৈ আছে তেখেত। আমি তেখেতৰ পৰা জানিব বিচাৰিছো, আপুনি কওক আপুনি এইখন কলেজত কেতিয়াৰ পৰা পঢ়ি আছে? মই আপোনাক সুধিছো, আপুনি এই কলেজ কৰ্তৃপক্ষক জনাইছেনে নাই? আমি আপোনাক প্ৰশ্ন কৰিব খুজিছো। আমাৰ আৰু এয়া চাওক, তেখেতে প্ৰশ্নৰ উত্তৰ নিদি আমাক ঠেলি তেখেতে যাব খুজিছে। আমাৰ প্ৰশ্নৰ উত্তৰ দিব খোজা নাই তেখেতে। আপোনালোকে কি কৰি আছে? কি প্ৰমাণ আছে আপোনালোকৰ হাতত? হয়, মই আপোনাৰ পৰাই জানিব খুজিছো এই যুৱকজনক আপুনি কেতিয়াৰ পৰা চিনি পায়। হয়, মই আপোনাক সুধিব খুজিছো তেখেতৰ বিৰুদ্ধে যে কেছ আছে সেই বিষয়ে আপুনি জানে নে নেজানে? এয়া চাওক তেখেতসকলে কিদৰে পলাই গৈছে। এজন নিৰীহ যুৱকক খুন্দিয়াই থৈ আহি অসমলৈ পলাই আহিছে আৰু এইদৰে পলাই ফুৰিছে এজন চহকী মানুহৰ এজন পুত্ৰই কিদৰে এনেকুৱা নিকৃষ্ট কাম কৰি কোনো অনুশোচনা নকৰাকৈ তেখেতে ঘূৰি ফুৰিছে নিজৰ প্ৰেয়সীৰ সৈতে। মই কেমেৰা পাৰ্চন নীলকমল ববৰ সৈতে মই অসীম দাস, হাউলি ডিজিটেল। ৰবা প্লিজ, এতিয়া নহয়। অনুৰাগ নিৰ্দোষী। কি? সেইদিনা সেইখন এক্সিডেণ্ট হোৱা গাড়ীখন অনুৰাগে চলাই থকা নাছিল, তাৰ লগৰজনেহে চলাইছিল। কিন্তু তাৰ লগৰজন নিচাত মাতাল আছিল বাবে গোটেই দুখবোৰ অনুৰাগে গাত পাতি ল'লে। কাৰণ নিচা নকৰাকৈ এক্সিডেণ্ট কৰা শাস্তি নিচা কৰি কৰা এক্সিডেণ্ট কৰা শাস্তিতকৈ বহুত কম। কিন্তু সেই সুযোগ লৈ তাৰ পৰিয়ালৰ বদনাম উলিয়াবলৈ চেষ্টা কৰিছিল আছামে। সেইকাৰণে সি ইয়াত আহি লুকাই থাকিব লগা হৈছিল। অনুৰাগ বেয়া ল'ৰা নহয়, তাৰ খালি এটাই ভুল হ'ল, সি আনৰ কষ্টতকৈ নিজৰ কষ্টটোক সদায় কম বুলি ভাবে। কিন্তু তুমি কেনেকৈ গম পালা? তোমাক কোনে? অনুৰাগে এতিয়া দিল্লীলৈ যাব ওলাইছে, তুমি কথা পাতি লোৱা ভাল হ'ব নেকি তাক লগ কৰি? এতিয়া আহিছে যে তোমালোক, ক্লাছ নাই? আছে ছাৰ, আমি বাংকে মাৰিছোঁ। কি বাংক মাৰা কথা ক'বলৈ আহিছা মোক? লাজ নালাগে তোমালোকৰ? ক্লাছ ক্ষতি কৰি আহিছা যে? নহয় মানে ছাৰ, বাংক মাৰিবলগীয়া হ'ল। আপোনাৰ আৰু আমাৰ এই কলেজখনৰ ৰেপুটেশ্যনতকৈ এটা সামান্য ক্লাছ ইম্পৰ্টেণ্ট নাছিল ছাৰ। কি হৈছে? ছাৰ, M.Com 4th ছেমিষ্টাৰৰ অনুৰাগ গোস্বামী যে, সি আপোনাক
এখন দৰখাস্ত দিছিল নেকি বাৰু লগতে দুখনমান কনফিডেন্সিয়েল লিগেল ডকুমেণ্টছো আছিল তোমালোকে কেনেকৈ গম পালা অকল আমিয়ে নহয় এওঁলোকৰ ক্লাছৰ প্ৰায় সকলোৱে গম পাইছেই আমাৰ লগৰ নীলাঞ্জনা চৌধুৰী যে তেওঁক কোনোবাই সেই ডকুমেণ্টছখিনি দিছিল কিবা অৰেঞ্জ কালাৰ এনভেলপ এটাত ভৰাই ছাৰ কেনেবাকৈ অৰিজিনেল ডকুমেণ্টছখিনিয়ে দি দিয়া নাইতো ক'ত আছে সেই ফাইলটো কোনে দিছিলে এই ফাইলটো ছাৰ একচুৱেলি এইখানে নাথাকিবা কোৱা আপোনাৰ ছোৱালীয়ে দিছিলে ছাৰ কি ছাৰ আপোনাৰ ছোৱালীয়ে ব্ৰেক টাইমত বাহিৰৰ পৰা খিৰিকীৰে এই ফাইলটো পোৱা আমি তিনিজনে নিজ চকুৱেদি দেখিছোঁ এতিয়া ফাইলটো বাৰু আমি যেনে তেনে আনি দিলোঁ তাই ফাইল থোৱা কথাটো বাৰু আমি কাকো নকওঁৱে কিন্তু আমিতো ক্লাছৰ বাহিৰৰ পৰাহে দেখিলোঁ যদি বেলেগ ষ্টুডেণ্টছে দেখিছে আমিতো নাজানো এনেও ইতিমধ্যে প্ৰিন্সিপালৰ অফিচিয়েল ফাইলছ কিবা লিখোৱা বুলি কোনো কেনেকৈ ওলাইছে কোনোবাই যদি আপোনাৰ ছোৱালীয়ে এইবোৰ এই কনফিডেন্সিয়েল ফাইলটো চুৰ কৰা বুলি উলিয়াই দিয়ে বা কোনোবাই যদি সিদিনা তাইৰ ফটো উঠাইছে ছাৰ আপুনি এজন ভাল মানুহ ফাইল লিখোৱা কথাটো মানুহে জানিলে আপোনাৰ এই নিৰপেক্ষ ব্যক্তিত্বত আঙুলি উঠাবলৈ মানুহে চান্স পাব আৰু সেইটোতো আমি অফক'ৰ্ছ নিবিচাৰোঁ কিন্তু আমি কি কৰিম বুজি নাপালোঁ বাবেহে আপোনাৰ ওচৰলৈ আহিলোঁ বাৰু তোমালোক এতিয়া যোৱা অঁ থেংক ইউ ছাৰ ঐ মাখি তই কিয় অপাৰেচিট নেকি বে কিয় আৰে কেতিয়াবা অমল পালেকাৰ আৰু কেতিয়াবা চানিডেল হৈ যাওঁ যে কাষ্টমাৰ হেণ্ডেল কৰাটো বেলেগ বস্তু কিন্তু প্ৰিন্সিপাল ছাৰ বে আৰু লাষ্টৰ বমটো কি দিলি কেনেকৈ গম পালি তই যেতিয়া পলিয়ে মোক নীলুৱে পোৱা এনভেলপটোৰ কথা সুধিছিল মই দিছিলোঁ নেকি বুলি তেতিয়াই মোৰ ডাউট হৈছিল এনভেলপটো কোনে থ'ব পাৰে কাৰণ এনভেলপটো এনেই কোনো ল'ব নোৱাৰে আৰু ছাৰৰ অফিচততো বেলেগ কোনো ষ্টুডেণ্টেই সহজে সোমাব নোৱাৰে নাগিনৰ বাহিৰে একজেক্টলি তাৰ পাছত মই যেতিয়া ৰিপৰ্টাৰজনৰ লগত কথা পাতিলোঁ কথা পাতিলা কাৰণ সি ৰিপৰ্ট কৰি আছিলে যে অনুৰাগ মানুহজন বেয়া তেওঁৰ ওপৰত বহুত কেছেছ আছে হেন আছে এই কিবা বহুত আৰু মই ওচৰতে বহি কিবা খাই আছিলোঁ তাৰপাছত তেওঁক মই অলপমান টানকৈ ক'লোঁ তাৰপাছত তেওঁ মোক কৈ দিলে কোনে তেওঁক কলেজলৈ মাতিছিলে কোনে তেওঁক এই তথ্যবোৰ দিছিলে নাগিন চব ঠিকেই আছে কিন্তু নীলুৱে যেতিয়া গম পাব তাইৰ বেগৰ পৰা ফাইলটো মই চুৰি কৰিছোঁ তাই মোক বম গালি দিব বে একো নহয় দে তাইক বুজাই দিম মই কিয় চুৰ কৰিছিলি কলৈ যোৱা তুমি ইয়াত কলৈ যোৱা গোটেই ঝামেলাবোৰ সলভ কৰিবলৈ এইবাৰ নোকোৱাকৈ গুচি গ'লা হয় তুমি গম পোৱাৰ আগতে ঘূৰি আহিলোহেঁতেন সেইকাৰণে তোমাক টেনশ্যন দিব বিচৰা নাছিলোঁ অনুৰাগ মই তোমাৰ কিমান আপোন মানে
মানে তোমাৰ জীৱনৰ বিষয়ে কিমানখিনিলৈকে মই জানিব লাগে আৰু কিমানখিনিৰ পৰা মই জানিব নোৱাৰোঁ। এইবোৰ কি কৈ আছা? নহয়, মই সঁচাকৈ জানিব বিচাৰিছোঁ। মই মোৰ দিনটোৰ সৰুতকৈ সৰু কথাটো তোমাক নোকোৱাকৈ শান্তিয়ে নাপাওঁ। কিন্তু তোমাৰ তেনেকুৱা হয় জানো? আনৰ কাৰণে প্ৰেম আৰু ভালপোৱাৰ সংজ্ঞা কি মই নাজানো, কিন্তু মোৰ বাবে একো আৰভেৰ নোহোৱাকৈ ইজনে আনজনক একো ফিল্টাৰ নকৰাকৈ অকণো আফচোচ নোহোৱাকৈ যেতিয়া মনৰ সকলো কথা ক'ব পাৰে, সেয়াই প্ৰেম আৰু ভালপোৱা। তুমি মোক ভাল পোৱা নে? বাৰু বাদ দিয়া। মোৰ ফেভৰেট ৰং কি? ব্লু। পিংক। মই কি খাই আটাইতকৈ বেছি ভাল পাওঁ? ফুচকা। মোৰ ফেভৰেট এক্টৰ কোন? বলিউডৰ শ্বাহৰুখ খান। মোৰ ফেভৰেট কালাৰ কি? ব্লেক। নহয়, ব্লু। ব্লেক পিন্ধিলে তুমি মোক ভাল দেখা। আৰু ফেভৰেট ডিছ? ফ্ৰুট চালাড। সেইদিনাখন তুমি জিমলৈ অনা চেলাডটো টেষ্টি আছিল, বাট মোৰ ফেভৰেট হ'ল বিটৰুট জুচ। ফেভৰেট এক্টৰ? কিবা নাজানো। আৰু মাখিৰ? তাৰতো শ্বাহৰুখ। ফেভৰেট কালাৰ? ব্লেক। ফেভৰেট ডিছ? ফুচকা। নীলু, তুমি মোক ভাল নোপোৱা। হয়তো তোমাৰ মোক ভাল লাগে, কিন্তু ভাল লগা আৰু ভাল পোৱা দে আৰ ডিফাৰেণ্ট ফিলিংছ। এতিয়া কোৱা, এতিয়াও জানিব বিচৰানে যে মই তোমাক ভাল পাওঁ নে নাপাওঁ? নে মই ভাল নাপাওঁ বুলি কৈ এই কনফিউজনটো দূৰ কৰি দিয়াটো বিচৰা? নীলু, মোৰ লাইফত যিটো তোমাৰ জেগা আছে, ইয়াৰ আগত আন কোনো নাছিল। এণ্ড আই এম চিয়'ৰ পিছলৈও এইটো জেগাত আৰু কোনো আহিব নোৱাৰে। ইউ আৰ ভেৰি স্পেচিয়েল ফৰ মি। কিন্তু কাৰোবাৰ কাৰণে স্পেচিয়েল হোৱাটোৱে জানো প্ৰেম? নাজানো, কিন্তু মই জানো যে তোমাৰ আৰু মোৰ প্ৰেমৰ সংজ্ঞা বেলেগ বেলেগ। তুমি বিচৰা এজন যিয়ে একো নুলুকাকৈ তোমাক সকলো কথা কৈ দিয়ে। আচলতে কি জানা, মই তোমাক সকলো কথা ক'ব বিচাৰোঁ, কিন্তু কিছুমান চিটুৱেশ্যন অলপ বেছি কমপ্লিকেটেড, অলপ বেছি প্ৰব্লেমেটিক টাইপ হৈ যায়। বাট ডেটছ নট এন এক্সকিউজ। আৰু এইবোৰ কৰিবলৈ অলপ সময় লাগে। আচলতে কি জানা, মই বা বেছিভাগ ল'ৰাই বিচৰা নিজৰ পাৰ্টনাৰগৰাকীৰ সকলো কোৱালিটিছ আছে তোমাৰ তাত, কিন্তু হয়তো তুমি বিচৰা কোৱালিটিছবোৰ মোৰ তাত নাপাবও পাৰা। সেইটো তুমি ভালদৰে জানা। তুমিও জানা তুমি কাক সঁচাকৈ ভাল পোৱা, জাষ্ট মানি ল'ব বিচৰা নাই। अपनी दिल की सुनो, जियो, खुश रहो, मुस्कुराओ। क्या पता कल हो ना हो। কি হ'ল এনেকৈ অকলে আছো যে? ভাবিয়ে থাকিবিনে? কি কৰোঁ একো দেখোন বুজিয়ে পোৱা নাই। ভাবিছোঁ কিবা এটা, কৰিছোঁ কিবা এটা, আৰু শুদ্ধ বেলেগ কিবা এটা। চিধাকৈ কচোন, এইবোৰ ডাইলগ এনেও তোৰ মুখত নাচাজে।
অনুৰাগ গুচি যাব বুলি জানি মোৰ যিমান দুখ লাগিছে তাতকৈ বেছি দুখ মোৰ মাখিলে লাগিছে মই তাক বেছি বেয়াকৈ কৈ দিলোঁ ন কি কৰোঁ এইটো চকলেটটা ক'ত পালি মাখিৰ দোকানত সুধা হাতে চৰি ক'বলৈ লাজ নালাগিব জানো নিজ হিয়ারে মাঝ তোমার বুঝ হিয়রণ হিয়ারে আমুথ তুমি জলিরু আখি মাহি মরমরে জুন হিতরে পোহর তুমি মোৰ অনুৰাগ নৈৰে ঘাটতে বহি ঘৰতে সলাই বাগৰ তোমাতে হেৰাও বিচাৰিছো নিজক আজি ভাগৰুৱা জীৱনত তোমাৰ আগমন নিজ হিয়াৰে মাজ Everything all right? মোৰ প্ৰিয় ৰং গুলপীয়া গুলপীয়া মোৰ প্ৰিয় খাদ্য ফুচকা প্ৰিয় অভিনেতা SRK হেল্ল' মিষ্টাৰ কলিতা আৰু কিমান দিন লুকাই ৰাখিম বুলি ভাবিছিলা নাজানো কেতিয়াৰ পৰা
কেতিয়াৰ পৰা? ক্লাছ 5ৰ পৰা। আচৰিত হৈছা? তোমাৰ মামাহঁতৰ ঘৰৰ ওচৰতে আছিলোঁ আমি। তোমাক প্ৰথম মই ক্লাছ 3ৰ ঠাণ্ডা বন্ধত দেখিছিলোঁ। মামাহঁতৰ চোতালত তুমি সেই যে গানটো আছিল, ঢোল বজাব ঢুলিয়াই তাক দিনাদিনকৈ, সেইটোত নাচি আছিলা। এটা বগা কোলা ফুটফুটীয়া ফ্ৰক পিন্ধি আৰু দুফালে দুডাল বেনি গাঁঠি। সেইদিনা আবেলিৰ সেন্দুৰীয়া আকাশখন, নঙলা মুখৰ শেৱালিজোপা আৰু পেৰালিৰ খুটা এটাত যে ওলমাই থৈছিল সেই টেপ ৰেকৰ্ডাৰটো, চব মনত বহি গৈছিলে মোৰ। আজিও আছে। তেতিয়াৰ পৰাই আৰু তেতিয়াৰ পৰাই স্কুল গৈ ভাল পোৱা ল'ৰাটোৱে ভেকেশ্যনলৈ বাট চোৱা হ'ল। ক্লাছ 5ত যেতিয়া আমি হাউলিলৈ আহিব লগা হৈছিল, তেতিয়া কিমান যে কান্দিছিলোঁ জানা। তাৰপিছত যেতিয়া তোমাক মই প্ৰথম কলেজত দেখা পালোঁ, কিমানবাৰ ঈশ্বৰক যে ধন্যবাদ দিছিলোঁ ঠিক নাই। আকৌ Yes! Hey! Hey, hey, hey. Letter of restriction by principal.
Tumi